হেল্ল' বন্ধুসকল, মই আপোনালোকক হোলীৰ শুভেচ্ছা যাচিলোঁ। আজি আহিছোঁ বৰপেটা সত্ৰত বন্ধুসকলৰ লগত। আপোনালোকক সত্ৰত কেনেকুৱা চলি আছে, মানুহ কিমান হৈছে আপোনালোকক দেখুৱাম। আপোনালোকে নিশ্চয় যিসকলে অহা নাই ভিডিঅ'ৰ জৰিয়তে চাব। অহাসকলেতো আহি ইয়াত ফূৰ্তি এনজয় কৰিয়ে আছে। এতিয়া গৈ আছোঁ কিমান মানুহ ৰাস্তাত। আপোনালোকে কমেণ্টত জনাব যে বৰপেটা সত্ৰত আহিল নে অহা নাই, আৰু আহি কেনেকুৱা লাগিল। গৈ আছোঁ আপোনাৰ কিমান মানুহ আছে। আমাৰ ইয়াত মানে হোলী অহাকালি হ'ব। মানৱ দেখো মোৰ কাৰণে আপোনাৰ তোমাৰ বিয়া চাই বিয়া হ'ল দেউতাৰে মানৱ কষ্ট ইয়াত ডেকা বন্ধুসকলে হোলী গাই আছে। এতিয়া আমিও গাম। এয়া চাওক প্ৰশান্ত, পলাশ, পুলিন। এতিয়া আমি একেলগে হোলী গাম ইয়াত। আপোনালোকেও মানুহ হৈছে চাওক। ইয়াত মানে চাৰিওপিনে হোলীয়ে গাই আছে। এতিয়া আমিও গাওঁ
চাওক পইলা বাবাৰ আশীৰ্বাদ লোৱাৰ কাৰণে মানুহ কিমান লাইন ধৰিছে ঘণ্টা ধৰি ঘণ্টা লাইন ধৰি পইলা বাবাক পৰা আশীৰ্বাদ লোৱাৰ কাৰণে চাওক কিমান মানুহ হৈছে চাওক গোসাই দৰ্শন কৰিবলৈ অহা দৰ্শনাৰ্থী শৃংখলাবদ্ধভাৱে গোসাই দৰ্শন কৰি যায়। আপোনালোকেও যদি অহা নাই আহক বৰপেটাত এবাৰ হ'লেও আহক আৰু বৰপেটাত হোলীৰ আনন্দ উপভোগ কৰক যিসকলে অহা নাই এবাৰ হ'লেও বৰপেটাত আহক আৰু হোলীৰ আনন্দ লওক চাওক কিমান মানুহ হৈছে এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ সকলোকে আকৌ এবাৰ হোলীৰ শুভেচ্ছা যাচিছোঁ।